হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি ৰাতি মোৰ আজিখিনি পঢ়া হ'ল। তো পঢ়া হোৱাৰ পিছত এতিয়া 12:30 বাজিছিলে। তো পঢ়া হোৱাৰ পিছত মই শুব যাব ওলাইছিলোঁ। তো পিকিও তাত শুই আছে মোৰ লগতে। তাৰপিছত মৰ্ণিং যোৱাৰ ৰাতিয়ে মই মানে অলপমান কাপোৰ তিয়াই থৈছিলোঁ চাৰ্ফত। তো সেইখিনি একেবাৰে মৰ্ণিং উঠিয়ে মই সেইখিনিয়ে প্ৰথমতে ধুইছোঁ, কাৰণ দিনটো তেনেকৈ পঢ়া চঢ়া আৰু ভাত চাত বনোৱা তেনেকৈ যায়। তো কাপোৰ চাপোৰ ধুব আৰু এলাহ লাগিছে, সেইকাৰণে মৰ্ণিং উঠিয়ে ধুই দিলোঁ। তাৰপিছত ধোৱা চোৱা হোৱাৰ পিছত চাহ অলপমান বনালোঁ পাপা আৰু মোৰ দুয়োটাৰে। তো পাপা অলৰেডি ময়দাখিনি বনাই থৈছিলে, বাছ এতিয়া ৰুটি চুটি বনাই খাম আৰু। তো খাই চাই ল'লোঁ, খাই লোৱাৰ পিছত এতিয়া পঢ়িব আহিলোঁ। তো আজি এতিয়া মই প্ৰথমে কৰিম কাৰেণ্ট এফেয়াৰ্ছ কৰিম। SPM একাডেমীৰ যিটো ছাৰে পঢ়াই আছে, তো তাৰ পৰা মই কাৰেণ্ট এফেয়াৰ্ছখিনি কৰি আছোঁ। সেইটো শ্বুটটো মই দিনতে কৰিছোঁ দেই, কাৰণ মই পঢ়িলেও ৰাতি নিচিনা ভাইব এটা বনাই পিনে পঢ়োঁ, খিৰিকি চিৰিকি মাৰি লওঁ, লাইট চাইট জ্বলাই লওঁ। আৰু কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ ইম্পৰ্টেণ্ট যেন পাইছোঁ সেইবিলাক মই নোট কৰি ৰাখিছোঁ। আৰু এতিয়া মই কাৰেণ্ট এফেয়াৰ্ছ হিচাপত চালে SPMৰ মান্থলি মেগাজিন যিখন ওলায় সেইখন পঢ়ি আছোঁ, আৰু লগতে ডেইলিৰ কাৰেণ্ট নিউজবোৰ চাই আছোঁ আৰু। তো এতিয়া নিউজ পেপাৰ তেনেকৈ ফ'ল' কৰা নাই, কাৰণ মোৰ যিহেতু ক'ৰ ছাবজেক্টকেইটা কমপ্লিট নাই হোৱা, সেইকাৰণে সেনেকৈয়ে মানে পঢ়ি আছোঁ আৰু। তো 2026 মানৰ পৰা জানুৱাৰী মানৰ পৰা কাৰেণ্ট নিউজ পেপাৰ চাই ল'ম বুলি ভাবি আছোঁ আৰু তেনেকৈ। তো মোটামুটি মোৰ ক্লাছটো কমপ্লিট হ'ল এতিয়া। যিখিনি লাগে সেইখিনি নোটছ বনালোঁ। আৰু এতিয়া মই জিঅ'গ্ৰাফী যিহেতু কৰি আছোঁ, তো তাৰ কাৰণে এটলাছখনো কিনি লৈছিলোঁ। এইখন অক্সফৰ্ড ষ্টুডেণ্ট এটলাছ হয়। তো এইখনৰ পৰাও মানে মাজতে অলপমান চকু ফুৰাও আৰু কোন কেইখন কাউণ্ট্ৰি আছে, কি আছে, চবখিনি চাই আছোঁ ইয়াৰ পৰাই। কাৰণ মেপিঙৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে গম পোৱা যায়। তো সেইকাৰণে এইখনৰ পৰাও চাই আছোঁ। বাকীবিলাকো আছে, বহুত কেইখন আছে এটলাছৰ কিতাপ, তো তাৰ পৰাও আপোনালোকে ল'ব পাৰে, য'ৰ পৰা যোনে সুবিধা পায়। তো আৰু মই সুদৰ্শন গুৰ্জাৰ ছাৰৰ পৰাও মই মেপিঙৰ ক্লাছকেইটা কৰি আছোঁ ইউটিউবৰ পৰা। তাতো ছাৰে ইমান ধুনীয়াকৈ পঢ়াইছে যেতিয়া, তাৰ পৰাও বহুত ধুনীয়াকৈ মানে নোটছ বনাই ল'ব পাৰে আৰু। মানে মেপখন আঁকি তাতে মই কৰিছোঁ, বাছ ইয়াতে এবাৰ চকু ফুৰাই ৰিভিজন টাইপতহে কৰি চালোঁ। তো এতিয়া যিখিনি মোৰ পঢ়িব আছিলে, জিঅ'গ্ৰাফী অলপমান ৰিভিজন আছিলে, তো এতিয়া মই ৰিভিজনখিনি কৰিম। জিঅ'গ্ৰাফী প্ৰায় মোৰ ফিজিকেল জিঅ'গ্ৰাফীখন কমপ্লিটেই। তো সেইকাৰণে ফাৰ্ষ্টৰ কেইটামান কিবাকিবি আকৌ ৰিভিজন কৰিব চাইছোঁ, কাৰণ ৰিভিজন নকৰিলেতো পঢ়া নপঢ়া একেধৰণৰে হৈ যায়। সেইকাৰণে ৰিভিজন অলপমান কৰি আছোঁ, আৰু মই পঢ়াৰ লগতে ৰিভিজনো কৰি গৈ আছোঁ। সেইকাৰণে মানে বহুকেইবাৰ একেলগে ৰিভিজন কৰি আছোঁ, সেইকাৰণে অলপমান সময় লাগিছে মোৰ ছাবজেক্টকেইটা কমপ্লিট হওঁতে। এই জিঅ'গ্ৰাফীখনো মোৰ এমাহমান হৈ গ'ল পঢ়িবৰ কাৰণে। তো এতিয়া এইখিনি মোৰ কমপ্লিট হ'বই আৰু। তো আজিৰ কাৰণে এইখিনিয়ে ৰেকৰ্ড কৰা গ'ল। তাৰপিছত পাপাই আজি ঘৰতে আছিলে, তো সেইকাৰণে পাপাই লাঞ্চটো বনালে, চ' একেলগে খালোঁ। আজিৰ কাৰণে এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। থেংক ইউ ফৰ ৱাচিং, বাই।